আৰু গাইছ এনেকৈ মানে খিচাৰি আহি গ'ল আৰু কেনে পানী কিনিব লগা হৈছে পানী কিনি আনিছোঁ এই পানী এইফালে বাৰটো ভাই আমাৰ ফালে খিচাৰি আহি গৈছে ইমান আৰম্ভ দিব লাগে ইয়াৰ নামটো পাৰিলোঁ জয়দীপ আছিল জয়দীপ আৰম্ভ দি চাব পাৰে এইটো হ'ল মণ্ডপ টিহুৰ এনেকৈ আহি পালোঁ পাঠশালা মানে পুৰণা যি মণ্ডপটো আছে মানে এই যে মণ্ডপটো বনাইছে এনেকৈ চাব পাৰে আপোনালোকে এতিয়া মানে ভিতৰলৈ সোমাই যাওঁ তো বোলক আপোনালোক দেখাই আছোঁ চাব পাৰে নতুনকৈ যি পূজা মণ্ডপখন দিছে এইখন মানে প্ৰথমবাৰ কি বৃহত্তম পাঠশালা এইখন মানে পূজা মণ্ডপ ফাৰ্ষ্ট মানে এইখন মানে গেট বনাইছে এনেকৈ আৰু এইফালে চাব পাৰে এনেকৈ ঢোল পেঁপা এনেকৈ শৰাই এয়া চাওক আপোনালোকে পৰিৱেশটো আৰু ইফালে জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিছে এয়া চাব পাৰে হেল্ল' গাইছ নেক্সট ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ আৰু বাৰ্তা হৈ আছে কেনে ঠিকে আছে এই খিচাৰি খাবাইছোঁ দেখি এই পৰিস্থিতি চাওক মানে বপুৱা বৰষুণ আনিছে না এয়া চাওক খিচাৰি এনে গৈছে গাইছ এনেকৈ আহি পালোঁ এনে পূজাৰ খোলা পাত চাওঁ উচিত এনেকৈ আহিয়ে আছোঁ এইকেইদিন সদায় আৰু আজি যিহেতু খিচাৰি খুৱাব নৱমী না আৰু মানুহবিলাক চাওক মানে মানুহ আহিছে আৰু বৰষুণ আনিছে পুৱাৰ পৰা সেইকাৰণে ৰ'বাৰ ভিতৰত এনেকৈ মানুহবিলাক আছে আৰু এতিয়া আমি খিচাৰি খাব যাব লাগে ব্লক আৰু গৈছে আৰু ৰভাৰ ভিতৰত এনেকৈ চাব পাৰি খিচাৰি মানে যিবিলাকে মানে ভোগ দিছে তেওঁলোকে মানে এনেকৈ লাইন পাতিব লগা হৈছে চবকো ভোগ দি আছে না গৈছ এনেকৈ লাইন পাতিছে চাওক কিমান লম্বা লাইন এটা এইটাৰ পৰা এনেকৈ আহি পেলাই এনেকৈ এইটো বহি আছে মানুহবিলাক চাওকচোন আপোনালোকে এনেকৈ আহি পালোঁ বাৰ চাওঁ উচিত দুৰ্গা পূজা আৰু আপোনালোকে চাব পাৰে ভোগ খাবা মানে মানুহ বহিয়ে চাব পাৰে মানুহজনে বহি আছে দুই এটা মানে ৰান্ধি আছে খিচাৰি এয়া আপোনালোকে চাব পাৰে আৰু মানে 1 ঘণ্টামান বাচ্চা আহিছে খাবি মানে এতিয়া 1 ঘণ্টামান প্ৰিয়া চব বহিছে এইটো প্ৰিয়া আছে এই বিমান খাবিতে হয়নে এনেকৈ 1 ঘণ্টামান বহিলোঁ গেইছ মানে আৰু বতৰটো আপোনালোকে চাব পাৰে কেনেকুৱা বতৰ পূৰা পানী হৈ যাব আৰু এনে বতাহ হৈছে আপোনালোক দেখাইছে পৰিৱেশটোতো এতিয়া আহি যাব লাহে লাহে খাদ্য তো দেখাইছোঁ আপোনালোক আৰু গাইছ এনেকৈ মানে খিচাৰি আহি গ'ল আৰু কেনে পানী কিনিব লগা হৈছে পানী কিনি আনিছোঁ এই পানী এইফালে বাৰটো ভাই আমাৰ ফালে খিচাৰি আহি গৈছে ইমান আৰম্ভ দিব লাগে ইয়াৰ নামটো পাৰিলোঁ জয়দীপ আছিল জয়দীপ আৰম্ভ দি খিচাৰি আহি গৈছে খাওঁ দৈ ফাইনেলি মানে খিচাৰি খাই আহিলোঁ ৰূপ কেনে মানে খিচাৰি আৰু তোৰ আচাৰ দিছি পাৰ্থ কেনে লাগছে মজা লাগছে আৰু মানুহ চক মানে খাওঁ হয় নি খাওঁ নাই বা চেৰি থিয়া হৈছে মানুহবিলাক এনেকৈ খিচাৰি খাই মানে ওলাই আহিলোঁ আৰু আপোনালোকে পৰিৱেশটো দেখাইছোঁৱে আৰু এইফালে নদীৰ ফালে আহিছোঁ নদীৰ পৰা মানে পানী বাঢ়ি গৈছে আচলতে যিহেতু বৰষুণ মাৰি আছে না পুৱাৰ পৰা ইয়াৰ চব পানী বাঢ়িছে কিছু আৰু তাত বনাই আছে তাত মানে বোমা মৰা হ'ব আৰু অহাকালি মানে সেই পাৰৰ পৰা চাব লাগিব সেই পাৰৰ পৰাই আচলতে ভিউটো বঢ়িয়া হয় এইখিনি আপোনালোকে দেখিছে এইখিনি দি মানে দেৱীবিলাক অতোৱা হ'ব বিসৰ্জন দিয়া হ'ব আৰু ইফালে ৰাৱণটো আপোনালোক দেখাই দিওঁ সেইটো হ'ল ৰাৱণ সম্পূৰ্ণ বনোৱা হৈ গৈছে আৰু চাওক আপোনালোকৰ পৰিৱেশটো আৰু এইফালে আমাৰ দুটা পণ্ডিত আছে এইফালে নীতিশ কেনে নমস্কাৰ বাবু এইফালে মাধুৰ্য কেনে মজা আপোনালোকৰ ঠাইত আহিছোঁ আজি বোলো টিহুতে আহিছোঁ আপোনালোকৰ ঠাই মজা খৰচ পাতি মানে মাধুৰ্য বহন কৰিব তো এতিয়া বেছি দূৰ নাই আপোনালোক দেখাইছোঁ আৰু ওপৰত চক কি ধুনীয়াকৈ লাইট চাইট দি দিছে সেয়া টিহুত আহিছোঁ সাজবিলাক দিনতো আপোনালোক দেখালৈ বাৰচা কৰিছোঁ নৱবিনা ভোগ খাই তো ওপৰখন চাই লওক আপোনালোকে এবাৰ আৰু গাইছ এনেকৈ আহিবলৈ মেইন মানে তোৰণখন এইখন চাব পাৰে টিহুৰ পূজাত তো এতিয়া ভিতৰলৈ সোমাই যাওঁ ব্লক
আহি কিনে দেখা পালোঁ কি এনেকৈ জুবিন দাক মানে শ্ৰদ্ধাঞ্জলি দিছে পোনপ্ৰথমতে আৰু এনেকৈ ভিতৰত সোমাই আহিলোঁ তো ব্লক ভিতৰলৈ আপোনাক পৰিৱেশ দেখাইছোঁ আৰু গাইছ এনেকৈ আহি পালোঁ টিহুৰ মণ্ডপ আৰু মণ্ডপটো আপোনালোক দেখাই আছোঁ এনেকৈ তো আপোনালোকৰ মণ্ডপটো দেখাই আছোঁ চাওক চাব পাৰে এইটো হ'ল মণ্ডপ টিহুৰ চাওক আপোনালোক এইফালে চাব পাৰে চাকি বন্তিবিলাক জ্বলাই আছে এয়া চাওক আপোনালোকৰ পৰিৱেশটো মানুহ চাওক গাইছ মানুহ এয়া চাওক আপোনালোকৰ জয় চাই আছে মানুহ এনেকৈ চাওক আৰু গৈ চাই কিনে দেখিলোঁ এইবিলাক প্ৰতিমা চতিমাও দিছে মানে দুৰ্গা পূজাত চাওক আপোনালোকে আৰু গৈছ মানুহ চাওক গৈছ আৰু এইফালে আহি পেলাই সেইফালে প্ৰতিমা চতিমা দেখাই এইফালে আহি পেলোঁ মীনা বজাৰ এনেকৈ চাব পাৰিছে চাওক আপোনালোকৰ পৰিৱেশটো আৰু এইখন হ'ল এখন মঞ্চ চাব পাৰে ইয়াতো কিবা কিবি আছে এনেকৈ নাজানো আৰু গৈছে সেইটো মানে টিহুৰ পূজাৰ পৰিৱেশ আৰু প্ৰথমবাৰ আহিছোঁ টিহুৰ পূজালৈ মই আগতে অহা নাই বাৰু আৰু এইবিলাক সৰু সৰু খেলা ধূলা বস্তু আহি গৈছে এনেকৈ ওপৰলৈ যায় কি বুলি কয় নাজানো আপোনালোকে যদি জানে এইটো কমেণ্ট কৰি দিব কি নামটো কি পাৰে আৰু ওপৰলৈ যায় আৰু তললৈ নামি আহে আৰু এইটো এনেকৈ জঁপিয়াব লাগে ভাল লাগে আৰু সৰু ছোৱালীবিলাকে যিহেতু সেই কৰে না আৰু দোকানবিলাকনো আপোনালোক কি দেখাম চবফালে দোকানে আৰু পূজাৰ মণ্ডপটো দেখালোঁ আপোনালোকক বঢ়িয়াকৈ তো চাই থাকক ভিডিঅ'টো আপোনালোকে আৰু গাইছ এনেকৈ মঞ্চত চাব পাৰে এনেকৈ ধুইলা উঠি আছে আৰু মানুহবিলাকে চাইছে গাইছ চাওক আপোনালোকে এনেকৈ টিহুৰ পূজা চাই কিনে ওলাই আহিলোঁ এতিয়া যাইছোঁ পাঠশালালৈ ব্লক গৈছোঁ গাইছ আহি পালোঁ এনেকৈ পাঠশালা পাঠশালা এতিয়া দুৰ্গা পূজা চাবলৈ আহিছোঁ এনেকৈ আহি পালোঁ পাঠশালা এতিয়া চাব এইখন মানে গেট বনাইছে বাহিৰত ব্লক এতিয়া ভিতৰলৈ মানে এইবাৰ পাঠশালাত মানে দুখন পেণ্ডেল মানে দুৰ্গা পূজাত দুখন পেণ্ডেল আৰু এইখন মানে পুৰণা পেণ্ডেলত আহিছোঁ আমি তো ব্লক গাইছ এনেকৈ ভিতৰত মানে সোমাই আহিলোঁ এতিয়া চাব পাৰে আপোনালোকে পৰিৱেশ ব্লক এইফালে দোকানবিলাক আহিছে আৰু এইফালে এইখন মঞ্চ চব আৰু গাইছ মানুহ চকে গাইছ মানুহ আৰু তলফালে বঢ়িয়াকৈ মানে পতা উঠানটাকে বঢ়িয়াকৈ হেৰি কৰি দিছে আৰু চাব পাৰে আৰু গাইছে এইফালে এনেকৈ পূজা প্ৰত্যেকখন পূজা মণ্ডপতে এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে আৰু পাঠশালাটো এনেকৈ শ্ৰদ্ধাঞ্জলি দিছে আৰু এতিয়া আহি পালোঁ এইখন মানে মেইন মানে মণ্ডপটো বনাইছে এনেকৈ পাঠশালা যি ৰাজখোলাত তাতে তো চাওক আপোনালোকে কি ধুনীয়াকৈ বনাইছে বাহিৰৰ পৰা তো ভিতৰলৈ সোমাই যাওঁ ব্লক গাইছ আৰু গাইছ এনেকৈ মানে ভিতৰত সোমাই আহিলোঁ তো এনেকৈ ভিতৰত সোমাই আহিলোঁ আপোনালোকে চাব পাৰে পৰিৱেশটো আৰু এইফালে এনেকৈ দেখা বতৰা দিছে আৰু ভিতৰলৈ সোমাই যাওঁ তো ব্লক তো আপোনালোকে বঢ়িয়াকৈ মণ্ডপটো দেখালোঁ এতিয়া আৰতি হৈছিল আপোনালোক দেখালোঁ এতিয়া বাহিৰলৈ ওলাই যাম ব্লক আৰু এইফালে দোকানবিলাক আহিছে সৰু সুৰা ইয়াৰ ফুচকাৰ দোকান এখনতো পাৰে চাউচ হৈছে এনেকুৱা আহিছে আৰু এইফালে দেখাইছোঁ আপোনালোকক আৰু এইফালৰ কি দেখাম চাৰিওফালে মানে দোকানে আৰু পূজা মণ্ডপটো মেইন দেখোন আৰু দোকানটো চাৰিওফালে একেই ধৰক দোকানবিলাক আহিছে খেলা ধূলাৰ সৰু ছোৱালীৰ এইবিলাক খেলা ধূলা বস্তু আহিছে এইবিলাক চব দোকানে আপোনালোকে চাব পাৰে পাঠশালাৰে মানুহ আহিছে নেকি পূজা চাবা পাঠশালা বাসিন্দা আৰু এইফালে মিমু আহিছে মিমু কেনে দোকানত বিক্ৰী কেনে হ'ব দিয়া তো এইফালে মিমু আহোঁ কেনেকৈ চাবা আহিছে দোকানত বিক্ৰী কেনে হ'ব দে দোকানত বিক্ৰী কেনে আছে ঠিক ঠাক তো আপোনালোকক বঢ়িয়াকৈ পৰিৱেশটো দেখাইছোঁৱে আৰু এখন পেণ্ডেলক যাব আছে এখনতো দেখাইছোঁ আপোনালোকক আৰু এই মণ্ডপটো এনেকৈ বনাই আছে ৰাসৰ তো দেখাই আছোঁ পৰিৱেশটো আপোনালোকক আৰু গাইছে সেইখন মানে পূজাৰ পৰা ওলাই আহিলোঁ এতিয়া নতুনকৈ বোলে পাঠশালা আৰু এখন মানে পূজা মণ্ডপ নতুনকৈ হৈছে তো সেইখনলৈ যাইছোঁ তো বোলক আপোনালোকক দেখাইছোঁ চাব পাৰে নতুনকৈ যি পূজা মণ্ডপখন দিছে এইখন মানে প্ৰথমবাৰ কি বৃহত্তম পাঠশালা এইখন মানে পূজা মণ্ডপ ফাৰ্ষ্ট মানে এইখন মানে গেট বনাইছে এনেকৈ আৰু এইফালে চাব পাৰে এনেকৈ ঢোল পেঁপা এনেকৈ শৰাই এয়া চাওক আপোনালোকে পৰিৱেশটো আৰু ইফালে জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিছে এয়া চাব পাৰে ব্যতিক্ৰমী প্ৰচেষ্টা তো এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকৰ পৰিৱেশ দেখাইছোঁ আৰু গেটেৰে এনেকৈ সোমাই আহিলোঁ তো ইফালে সোমাই আহিছোঁ পৰিৱেশটো চাওক আপোনালোকে
আৰু এনেকৈ ভিতৰত মানে সোমাই আহিলোঁ আৰু যিখন নতুন মানে পূজা মণ্ডপ এইখন নতুনকৈ মানে প্ৰথমবাৰ কি পূজা মণ্ডপ আৰু আপোনালোকক বঢ়িয়াকৈ মণ্ডপটো দেখাই আছোঁ তো এইফালে পৰিৱেশ দোকানবিলাক নাই আৰু দোকান ইমান নাই পূজা মণ্ডপত দোকানবিলাক আছে আৰু ওচৰৰ দেখাইছোঁ আৰু এইফালে চাকি তাকিবিলাক দিছে বাৰু আৰু সেইফালে মেইন মণ্ডপটো আপোনালোক দেখাই আছোঁ এইটো চাওক মণ্ডপ চাওক আপোনালোক দেখা পাইছে এনেকৈ নৱমীৰ ভিডিঅ' আপোনালোক দিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব আৰু ভিউজ এইকেইদিন বহুত ডাউন পৰি আছে আপোনালোকে যিমান পাৰি চাই কিনে বঢ়াই দিব তো গাইজ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে ইয়াতে লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু যিমান পাৰি শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই দিয়ক